নমস্কাৰ। এই মুহূৰ্তত অসম তথা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈছো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। ইৰাণক আক্ৰমণৰ বাবে আমেৰিকান সেনাক সাজু থাকিবলৈ নিৰ্দেশ ডোনাল্ড ট্ৰাম্পৰ। ইৰাণৰ সামৰিক ভেটি ধূলিসাৎ কৰি দিয়াৰ হুংকাৰ ডোনাল্ড ট্ৰাম্পৰ। মধ্যপ্ৰাচ্যত বৃদ্ধি পোৱা তীব্ৰ উত্তেজনাৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ইৰাণক লৈ এক তীব্ৰ আক্ৰমণাত্মক আৰু ডাঙৰ মন্তব্য আগবঢ়াইছে। ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী আৰু সামৰিক সমৰ্থনক ধ্বংস কৰাৰ উদ্দেশ্যে আমেৰিকান সেনাক প্ৰস্তুত থাকিবলৈ ট্ৰাম্পে নিৰ্দেশ দিছে। ট্ৰাম্পে পোনপটীয়াকৈ সামৰিক বাহিনীক উদ্দেশ্য কয় যে যদি ইৰাণে আমেৰিকা বা ইয়াৰ মিত্ৰ দেশসমূহৰ বিশেষকৈ ইজৰাইল ওপৰত কোনো ধৰণৰ দুঃসাহস দেখুৱাবলৈ চেষ্টা কৰে তেন্তে ইৰাণৰ ওপৰত এনে এক আক্ৰমণ হ'ব যি ইয়াৰ সমগ্ৰ সামৰিক ভেটি ধূলিসাৎ কৰি পেলাব। ট্ৰাম্পে সদৰি কৰা অনুসৰি ইৰাণে যাতে কোনো পৰিস্থিতিতে পাৰমাণৱিক অস্ত্ৰ লাভ কৰিব নোৱাৰে তাৰ বাবে আমেৰিকান সেনাই ইৰাণৰ অতি সংবেদনশীল পাৰমাণৱিক প্ৰকল্পসমূহ লক্ষ্য কৰি আক্ৰমণ চলাবলৈ সাজু থাকিব লাগে। ইৰাণ সমৰ্থক সশস্ত্ৰ গোটসমূহ যেনে হেজবুল্লাহ হুথি লেকাম লগাবলৈ আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগ পেণ্টাগনক সষ্টম হৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। ট্ৰাম্পৰ এনে কাঢ়া মন্তব্যৰ পিছত ইজৰাইল আৰু ইৰাণৰ মাজত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰিছে। ইৰাণৰ বিৰুদ্ধে এনে সামৰিক কাৰ্যপন্থাৰ খবৰে বিশ্বৰ খাৰুৱা তেলৰ বজাৰত অস্থিৰতাৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে। ইউৰোপীয় ইউনিয়ন আৰু অন্যান্য বিশ্ব শক্তিসমূহে এই উত্তেজনা হ্ৰাস কৰিবলৈ কূটনৈতিক আলোচনাৰ আহ্বান জনাইছে। তেওঁ লগতে কয় ইৰাণক কেতিয়াও পাৰমাণৱিক শক্তি হ'বলৈ দিয়া নহ'ব। যদি তেওঁলোকে সীমা অতিক্ৰম কৰে তেন্তে সেনাক এনেদৰে প্ৰহাৰ কৰিবলৈ নিৰ্দেশ দিয়া হ'ব যি ইতিহাসত পূৰ্বে কেতিয়া দেখা হোৱা নাই। আন এটা গুৰুত্বপূৰ্ণ খবৰ। কক্ৰোচ জনতা পাৰ্টিয়ে এইবাৰ খহাব পাকিস্তানৰ চৰকাৰক। ভাৰতত কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদে ব্যাপক সঁহাৰি লাভ কৰাৰ পাছতে এতিয়া চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানতো আৰম্ভ হৈছে কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ। সামাজিক মাধ্যমৰ লগতে দেশখনৰ ভিন্ন অঞ্চলত চৰকাৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ ঘোষণা কৰিছে যুৱ প্ৰজন্মই। ভাৰতৰ দৰে এই প্ৰতিবাদ অধিক তীব্ৰ হৈ উঠাৰ আশংকাতেই দেশখনৰ গৃহমন্ত্ৰীয়েও এই বিদ্ৰোহক সমৰ্থন জনাবলৈ বাধ্য হৈছে। এই সন্দৰ্ভত এক আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ভাষণ দি পাকিস্তানৰ গৃহমন্ত্ৰী মহচিন নাকভিয়ে পাকিস্তানৰ ব্যৰ্থ প্ৰশাসনিক ব্যৱস্থা আৰু যুৱ সমাজৰ ক্ষোভক লৈ এক চাঞ্চল্যকৰ বক্তব্য প্ৰদান কৰে। মহচিন নাকভিয়ে পাকিস্তানৰ বৰ্তমানৰ অৰ্থনৈতিক আৰু প্ৰশাসনিক ব্যৰ্থতাৰ কথা মুকলিকৈ স্বীকাৰ কৰে। তেওঁ স্বীকাৰ কৰে যে পাকিস্তানৰ 70 বছৰীয়া পুৰণি শাসন ব্যৱস্থা সম্পূৰ্ণৰূপে ভাঙি পৰিছে। যুৱ সমাজৰ আন্দোলনৰ ভয়াৱহতা নিজ চৰকাৰক বুজাবলৈ তেওঁ কয় যে আমি আমাৰ যুৱ সমাজৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰা নাই। আপোনালোকে তেওঁলোকক যুৱ সমাজেই কওক বা কক্ৰোচেই কওক, তেওঁলোক যদি এবাৰ একগোট হয় তেন্তে সমগ্ৰ দেশ ব্যৱস্থাটোক ওলোটাই পেলাব পাৰে। তেওঁ ক্ষোভ প্ৰকাশ কৰি জনায় যে পাকিস্তান ক্ৰমান্বয়ে ঋণৰ জালত সোমাই পৰিছে আৰু চৰকাৰে সেই ঋণ পৰিশোধ কৰাৰ পৰিৱৰ্তে কেৱল নতুন ঋণ লোৱাৰ পথহে বিচাৰি ফুৰিছে। উল্লেখযোগ্য যে পাকিস্তানত এনেধৰণৰ বিদ্ৰোহৰ আশংকাপূৰ্ণ পৰিৱেশ সৃষ্টি হোৱাৰ মূল কাৰণো আছে তীব্ৰ মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু মুদ্ৰাস্ফীতিৰ বাবে দেশখনৰ যুৱ সমাজৰ ভৱিষ্যত অনিশ্চিত হৈ পৰিছে। দিবলৈছো পিছৰটো খবৰ। অসমৰ ভানাক্ৰান্তলৈ আদানীৰ 11 কোটি টকাৰ সাহায্য। সৰ্বাধিক অনুদান প্ৰদান কৰিছে। ভানাক্ৰান্তৰ বাবে অসমৰ মুখ্যমন্ত্ৰীক 11 কোটি টকা দিলে গৌতম আদানীয়ে। অসমৰ ভানাক্ৰান্তক লৈ আদানী আম্বানীয়ে বিশেষ পুঁজি নিদিয়াক লৈ সমালোচনা চলি থকাৰ মাজতে শেহতীয়াকৈ গৌতম আদানীয়ে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত দিলে 11 কোটি টকা। এই কথা নিজে ৰাজহুৱা কৰি মুখ্যমন্ত্ৰীয়ে বিশিষ্ট উদ্যোগপতিগৰাকীক ধন্যবাদ জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীয়ে এই খবৰ সামাজিক মাধ্যমত ৰাজহুৱা কৰি লিখিছে। অসমৰ বানপীড়িত লোকসকলৰ সহায়ৰ বাবে শ্ৰী গৌতম আদানী ডাঙৰীয়াই মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ 11 কোটি টকাৰ উধাৰ অনুদান আগবঢ়োৱা খবৰটো হঠাৎ জানিবলৈ পালো। সদায়ে প্ৰচাৰৰ পৰা আঁতৰি নীৰৱভাৱে কাম কৰি অহা তেখেতে এইবাৰো অকল আৰ্থিকভাৱে সহায় আগবঢ়াওঁতে সীমাবদ্ধ নাথাকি বানপীড়িত হাজাৰ হাজাৰ পৰিয়ালৰ কাষত সময়মতে সহায় আগবঢ়াবলৈ বিভিন্ন মাধ্যমেৰে সম্পদ সংগ্ৰহৰ দিশতো নীৰৱে কাম কৰিছে। গৌতম আদানীত প্ৰশংসা কৰি মুখ্যমন্ত্ৰীয়ে লগতে লিখিছে, অসমৰ উন্নয়নৰ যাত্ৰাত বিনিয়োগ কৰাৰ ক্ষেত্ৰত তেখেতে যি আস্থা আৰু সাহস দেখুৱাই আছে, আজিও সংকটৰ এই সময়ত অসমৰ জনসাধাৰণৰ প্ৰতি সেই একেই দায়বদ্ধতা আৰু সহমৰ্মিতা প্ৰদৰ্শন কৰিছে। অসমৰ দুখৰ সময়ত জনসাধাৰণৰ কাষত থিয় দিয়াৰ এই মানৱীয় পদক্ষেপৰ বাবে তেখেতলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। দিবলৈছো আন এটা খবৰ। 200 টকাকৈ কমিল চিলিণ্ডাৰৰ দাম কমিল চিলিণ্ডাৰৰ। তেল বিপণন কোম্পানীসমূহ বাণিজ্যিক LPG চিলিণ্ডাৰৰ মূল্যত এক বিশেষ হ্ৰাসৰ ঘোষণা কৰিছে।
এই নতুন ধৰ ৰাজধানী দিল্লী, কলকাতা আদি দেশৰ ডাঙৰ ডাঙৰ মহানগৰসমূহত ব্যৱসায়ী তথা গ্ৰাহকসকলক ডাঙৰ সকাহ প্ৰদান কৰিব। কলকাতা মহানগৰীত 19 কেজি ওজনৰ বাণিজ্যিক LPG চিলিণ্ডাৰৰ মূল্য 209 টকা 50 পইচা পৰ্যন্ত হ্ৰাস কৰা হৈছে। দেশৰ ৰাজধানী নতুন দিল্লীত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য 202 টকা 202.50 পইচা হ্ৰাস পাইছে। মুম্বাই আৰু চেন্নাইৰ দৰে মুখ্য চহৰসমূহতো ইয়াৰ মূল্য ক্ৰমে 198.50 পইচা আৰু 214.50 পইচা হ্ৰাস কৰা হৈছে। আৰু কমাৰ্চিয়েল চিলিণ্ডাৰৰ মূল্য কম হোৱাৰ ফলত ৰেষ্টুৰেণ্ট, হোটেল, টি ষ্টল আৰু সৰু বৰ খাদ্য ব্যৱসায়ীসকলৰ খৰচ কমিব। 19 কেজি ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰ ক্ষেত্ৰত এই নতুন নিৰিখ কাৰ্যকৰী কৰা হৈছে। দিবলৈছো পিছৰটো খবৰ। জম্মু কাশ্মীৰত শ্ৰমিকৰ ওপৰত সন্ত্ৰাসবাদীৰ ধাৰাসাৰ গুলীবৰ্ষণ। জম্মু কাশ্মীৰত পুনৰ নিৰীহ শ্ৰমিকক লক্ষ্য কৰি সন্ত্ৰাসবাদীয়ে চলাই আক্ৰমণ। কুলগাম জিলাত নিৰ্মাণ কাৰ্য বা অন্যান্য শ্ৰমৰ কামত নিয়োজিত হৈ থকা শ্ৰমিকসকলৰ এটা গোটক লক্ষ্য কৰি শুকুৰত সন্ত্ৰাসবাদীয়ে অতৰ্কিতভাৱে গুলীবৰ্ষণ কৰে। কুলগামৰ আৱাসিক এলেকা এটাত শ্ৰমিকসকল একত্ৰিত হৈ থকা অৱস্থাত সন্ত্ৰাসবাদীৰ এটা গোটে অতৰ্কিতে গুলীচালনা আৰম্ভ কৰে। আক্ৰমণৰ থিতাত এজন শ্ৰমিকৰ মৃত্যু হয়। গুৰুতৰভাৱে আহত আন কেইগৰাকীও শ্ৰমিক স্থানীয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়। নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠনৰ লস্কৰ-ই-তৈবাৰ গোট TRF-এ এই বৰ্বৰ আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰি ছচিয়েল মিডিয়াৰ যোগে এক বাৰ্তা প্ৰেৰণ কৰিছে। আক্ৰমণৰ খবৰ পোৱাৰ লগে লগে ভাৰতীয় সেনাবাহিনী, জম্মু কাশ্মীৰ আৰক্ষী আৰু CRPFৰ যৌথ বাহিনীয়ে সমগ্ৰ কুলগাম জিলা ঘেৰাও কৰি তলাচী অভিযান আৰম্ভ কৰে। আক্ৰমণকাৰী সন্ত্ৰাসবাদী কেইটাক কৰায়ত্ব কৰাৰ বাবে বিশেষ নিৰাপত্তা বাহিনী অঞ্চলটোৰ প্ৰতিপদ আৰু আত্মগোপন কৰিব পৰা সম্ভাৱ্য স্থানত তীব্ৰ অভিযান চলাই আছে। উপত্যকাটোত কৰ্মৰত অন্যান্য শ্ৰমিক আৰু নাগৰিকসকলক সুৰক্ষা সুনিশ্চিত কৰিবলৈ নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে। দিবলৈছো পিছৰটো খবৰ। মুখ্যমন্ত্ৰীলৈ 8 দফীয়া দাবী। সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ। মানৱ অধিকাৰৰ সংগ্ৰাম সমিতিৰ বানাক্ৰান্ত ৰাজ্যক উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰ 8 দফীয়া দাবী। বিধ্বংসী বানে তেনেই জুৰুলা কৰি পেলোৱা শিৱসাগৰ, গোলাঘাট, চৰাইদেউ আৰু যোৰহাট জিলাৰ হাজাৰ হাজাৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ দাবীত আজি অসমৰ মুখ্যমন্ত্ৰীলৈ এখন 8 দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে মানৱ অধিকাৰৰ সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিয়ে। মাছৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা আদিত্য লস্কৰ, অধ্যক্ষ বহুবনী গোস্বামী, কাৰ্যকৰ অধ্যক্ষ লক্ষীপ্ৰসাদ ডেকা আৰু সচিব প্ৰধান ৰিতুল বৰুৱা স্বাক্ষৰ সম্বলিত স্মাৰক পত্ৰখন গহপুৰ জিলাৰ ভাৰপ্ৰাপ্ত জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা হয়। স্মাৰক পত্ৰখনত উল্লেখ কৰা দাবীসমূহ হৈছে: ভানত ঘৰ-বাৰী, সা-সম্পত্তি উচন হোৱা সকলো পৰিয়ালক ন্যূনতম 10 লাখ টকাৰ আৰ্থিক ক্ষতিপূৰণ প্ৰদান কৰিব লাগিব। দিবলৈছো আন এটা খবৰ। গালি দিয়া সকলো শিক্ষাৰ্থী প্ৰতিবাদকাৰীক ক্ষমা কৰি দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মোক আৰু মোৰ মাতৃক কট কথাৰে গালি দিয়া সকলো শিশু মই ক্ষমা কৰি দিছোঁ। শেহতীয়া শিক্ষাৰ্থী আন্দোলনত প্ৰধানমন্ত্ৰী আৰু তেওঁৰ স্বৰ্গীয় মাতৃৰ বিৰুদ্ধে ব্যৱহাৰ কৰা আপত্তিজনক শব্দক লৈ প্ৰধানমন্ত্ৰী মোদীয়ে মুখ খুলিছে। তেওঁ কয় যে ৰাজনীতিত তেওঁক ব্যক্তিগতভাৱে আক্ৰমণ কৰা হৈছে, আনকি তেওঁৰ মাতৃকো টানি অনা হৈছে, কিন্তু তেওঁ কোনো ব্যক্তিগত ক্ষোভ মনত ৰাখি চলিব নিবিচাৰে। প্ৰধানমন্ত্ৰীয়ে কয়, মোক দিনে ৰাতিয়ে গালি দিয়া হৈছে, আনকি মোৰ মাকো এৰি দিয়া নাই। কিন্তু মই ভাবোঁ যে যিসকল যুৱক-যুৱতী বা শিক্ষাৰ্থীক কিছুমান ৰাজনৈতিক স্বাৰ্থপৰ লোকে উচতনি দি বিভ্ৰান্ত কৰিছে, তেওঁলোকে আমাৰেই সন্তান। মই সেই শিশুবোৰক ক্ষমা কৰি দিছোঁ। প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰত্যক্ষভাৱে বিৰোধী দলসমূহক লক্ষ্য কৰি কয় যে কিছুমান ৰাজনৈতিক দলে নিজৰ ব্যক্তিগত স্বাৰ্থসিদ্ধিৰ বাবে দেশৰ নিষ্পাপ যুৱ প্ৰজন্মক ভুল পথে পৰিচালিত কৰিছে আৰু শিক্ষাৰ্থীসকলক লৈ নিজৰ ৰাজনৈতিক ৰুটি চেকিছে। তেওঁ লগতে কয় যে এজন দেশৰ প্ৰধানমন্ত্ৰী সেৱক হিচাপে তেওঁৰ দায়িত্ব সমগ্ৰ দেশৰ যুৱ প্ৰজন্মক সঠিক দি দেখুওৱা। কটু ভাগ্যই তেওঁক বিকাশৰ পথৰ পৰা আঁতৰাই নিব পাৰে। দিবলৈছো আন এটা খবৰ। ভন্যাতৰ কাষত আমচুৰ সভাপতি। চৰাইদেউত ভন্যাতৰ দুখ দুৰ্দশাৰ বুজ ল'লে আমচুৰ সভাপতিয়ে। চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাটত এইবাৰ যি পৰিস্থিতিৰ সৃষ্টি হ'ল, এয়া সাধাৰণ এটা বান নহয়, ই এক মহাপ্ৰলয়। ইয়াৰ কাৰণ কি তাৰ বিচাৰ লাগিব বুলি আজিৰ দিনত ভাগত চৰাইদেউ জিলাৰ বানাক্ৰান্ত গড়মূৰৰ চুমনি গাঁৱত দুৰ্গত লোকসকলৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰে আমচুৰ সভাপতি উৎপল শৰ্মাই। উপস্থিত স্থানীয় সাংবাদিকৰ আগত মত আগবঢ়াই আমচুৰ নেতাগৰাকীয়ে লগতে কয় যে সংহাৰী বানৰ মূল কাৰণ বানাক্ৰান্ত ৰাইজ আৰু অসমৰ জনতাই জানিব লাগিব। ইতিমধ্যে বিভিন্ন মহলত উত্থাপিত হোৱা অবৈধ কয়লা শিলৰ বেহা, বালি মফিয়াৰ উপদ্ৰৱ, প্লাইউড ফেক্টৰীৰ বাবে অবাধে বন ধ্বংস, দিখৌ নদীত জলবিদ্যুৎ উৎপাদনৰ বাবে বান্ধ নিৰ্মাণ কৰা আদি কৰি নানা অভিযোগৰ পৰিপ্ৰেক্ষিতত এই চৰম দুৰ্যোগ সৃষ্টিৰ মূল কাৰণ উদ্ঘাটন আৰু সংহাৰী বানৰ বাবে কোনো দোষ ইয়াৰ সৈতে কোন জড়িত সেয়া উদ্ঘাটন কৰি দোষীক জবাবদিহি কৰি শাস্তি প্ৰদানৰ ব্যৱস্থা কৰিব লাগিব আৰু ভৱিষ্যতে এনেধৰণৰ প্ৰলয়ংকাৰী বান নোহোৱাৰ নিশ্চিত ব্যৱস্থা চৰকাৰে কৰিব লাগিব বুলি শৰ্মাই মত আগবঢ়ায়। তেওঁ লগতে কয় যে
ভান বিধ্বস্ত জিলা বুলি সততে চিহ্নিত হৈ অহা মৰিগাঁও ধেমাজি লখিমপুৰ আদি জনতাই অতীজৰে পৰা বানৰ সৈতে নানা দুৰ্দশাৰ সৈতে সহস্থাপন কৰিবলৈ শিকি গৈছে। কিন্তু চৰাইদেউ শিৱসাগৰ আৰু যোৰহাট জিলাৰ জনসাধাৰণে অনাগত দিনত পুনৰ ভানৰ প্ৰভাৱৰ পৰা মুক্ত হৈ যে থাকিব পাৰে তাৰ কি নিশ্চয়তা আছে। ইয়াৰ বাবে চৰকাৰে স্থায়ী সমাধানৰ ৰূপৰেখা তৈয়াৰ কৰিব লাগিব। এই তিনি জিলাৰ জনসাধাৰণক নিয়মমাফিক সাহায্য চৰকাৰে দিলে নহ'ব, ইয়াৰ পৰিৱৰ্তে বিশেষ অৰ্থনৈতিক পেকেজ ঘোষণা কৰিব লাগিব বুলি শৰ্মাই উল্লেখ কৰে। দিবলৈছো আন এটা খবৰ, ফেনে ফুটুকাৰে বাঢ়িল জীয়ঢল নদীয়ে পুৱাই নমাই আনিলে প্ৰবল ঢল। আকৌ ফেনে ফুটুকাৰে বাঢ়িল ধেমাজিৰ জীয়াঢল নদীয়ে পুৱাই নমাই আনিলে প্ৰবল ঢল। অৰুণাচল প্ৰদেশৰ পাহাৰত হোৱা প্ৰচণ্ড বৰষুণ, তাৰ পিছতে প্ৰবল ঢল নামে সমতলত নিমিষতে উটুৱাই নিলে ঘৰ। পুৱাই জীয়াঢলৰ এটা সুঁতিয়ে উচন কৰিলে কেইবাটাও ঘৰ। দিবলৈছো আন এটা খবৰ, বন্যাৰ্তৰ কাষত সাহস হৈ থিয় দিছে অসম আৰক্ষীৰ জোৱান। ভন বিধ্বস্ত অঞ্চলৰ কৃষক কঠীয়া যোগান দীপাংকৰ শইকীয়াৰ। নাহৰকটীয়া 31 জুলাই। কৃষিপ্ৰধান ৰাজ্য অসম। ৰাজ্যখনৰ প্ৰতিজন চহা কৃষকে সাৱধানৰ পথাৰত ভূঁই ৰোৱাৰ লগতে আঘোণত সেই সোণটি চপাই বছৰটোৰ বাবে নিজৰ খাদ্যকণ যোগাৰ কৰি নিজকে স্বাৱলম্বী কৰি তোলে। পিছে 19 জুলাইৰ দিনা হঠাৎ অহা প্ৰলয়ংকাৰী ভানে ধানবান কৰিলে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ চহা কৃষকৰ সপোন। প্ৰলয়ংকাৰী ভানত জনসাধাৰণৰ দুৰ্যোগৰ ৰূপ দেখি ৰাজ্যখনৰ লাখ লাখ লোকৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন দল সংগঠনে ক্ষতিগ্ৰস্তসকলৰ সহায়ৰ বাবে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি তেওঁলোকক পাৰ্যমানে সহায় কৰিছে। যদিও বানে ধুই নিয়া পথাৰত থকা কঠীয়াসমূহতো বানৰ ঢলে উটুৱাই নিয়াৰ ফলত কৃষকসকলৰ অৱস্থা হৈ পৰিছে পানীত হাঁহ নচৰা। এনে সময়তে তেওঁলোকৰ এই চকুলো আৰু দুখ দুৰ্দশা দেখি এইবাৰ ভান বিধ্বস্ত কৃষকক সহায় কৰাৰ বাবে আগবাঢ়ি আহিছে অসম আৰক্ষীৰ এগৰাকী জোৱান। অসম আৰক্ষীত কৰ্মৰত এইজন জোৱানজন হ'ল নাহৰকটীয়াৰ জয়পুৰ কমাৰগাঁৱৰ দীপাংকৰ শইকীয়া। দীপাংকৰ শইকীয়াই ইতিমধ্যে নিজাববীয়া প্ৰচেষ্টাত ভান বিধ্বস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ প্ৰায় 3খন গাঁৱত কঠীয়া যোগান ধৰিছে। মন কৰিবলগীয়া কথা যে দীপাংকৰৰ এই মানৱীয়তা দেখি তেওঁক এই ক্ষেত্ৰত সহায় কৰিবৰ বাবে আগবাঢ়ি আহিছে কমাৰগাঁৱৰ যুৱকসকলো, যাৰ ফলত আৰক্ষী জোৱান দীপাংকৰৰ নেতৃত্বত গাঁওখনৰ যুৱকসকলে প্ৰায় 5,000 মুঠি কঠীয়া পুনৰ 2 আগষ্টত ভান বিধ্বস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ কৃষকক প্ৰদান কৰিবলৈ সাজু কৰি তুলিছে। আৰক্ষী জোৱানজনৰ এই ব্যতিক্ৰমী পদক্ষেপক স্বাভাৱিকতে ভান বিধ্বস্ত কৃষকসকলে কৃতজ্ঞতাৰে শলাগ লোৱাৰ লগতে তেওঁৰ এই পদক্ষেপ সকলোৰে বাবে এক আদৰ্শ হৈ ৰ'ব বুলি জনসাধাৰণৰ মাজত চৰ্চা চলিছে। দিবলৈছো আন এটা খবৰ, অবৈধ বালি খননৰ তথ্য উদ্ঘাঙলৈ গৈ গুলীবদ্ধ হ'ল 3 যুৱক। গোলাঘাটৰ শ্যামৰায়পুৰত গুলীচালনাৰ ঘটনা। অবৈধ বালি খননৰ তথ্য উদ্ঘাঙলৈ গৈ গুলীবদ্ধ 3জন যুৱক। গুলীবদ্ধ ইমতিয়াজ আহমেদ, বিকাশ ওৰাং আৰু বিষ্ণু চাহু। এইবাৰ গোলাঘাটত গুলীচালনাৰ চাঞ্চল্যৰ ঘটনাৰ সৃষ্টি হৈছে। গোলাঘাটৰ শ্যামপুৰত গুলীচালনাৰ ঘটনা। অবৈধ বালি খননৰ তথ্য উদ্ঘাঙলৈ গৈ গুলীবদ্ধ 3জন যুৱক। গুলীবদ্ধ ইমতিয়াজ আহমেদ, বিকাশ ওৰাং আৰু বিষ্ণু চাহু। যুৱক কেইজনক বনকৰ্মীয়ে গুলীওৱাৰ অভিযোগ। শ্যামৰায়পুৰত নিশা চলি আছিল অবৈধ বালি খনন। বন বিভাগক অৱগত কৰিছিল গুলীবদ্ধ যুৱক কেইজনে। ভিডিঅ' সংগ্ৰহ কৰিবলৈ যাওঁতে বনকৰ্মীয়ে গুলীচালনা কৰাৰ অভিযোগ। বালি মাফিয়াক ৰক্ষণাবেক্ষণ দিয়াৰ স্বাৰ্থতে গুলীচালনা কৰাৰ অভিযোগ। গুলীবদ্ধ ইমতিয়াজক ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত। বন বিভাগে নস্যাৎ কৰিছে গুলীচালনাৰ অভিযোগ। অবৈধ বালি খনন হৈ থকা স্বীকাৰ কৰে বন বিষয়াই। দিবলৈছো আন এটা খবৰ, লখিমপুৰত বাইকৰ খুন্দাত এজন যুৱ শ্ৰমিকৰ মৃত্যু। কাছাৰৰ লখিমপুৰত শুকাব ঘটনা। তীব্ৰবেগী বাইকৰ খুন্দাত মৃত্যু এগৰাকী 3 মজদুৰ পথচাৰী। নিহত চন্দ্ৰবলী পাচি ওৰফে ৰামবালী। চন্দ্ৰবলী পাচিৰ গড় লখিমপুৰ থানাৰ অন্তৰ্গত জুৰিবস্তি গাঁৱত শ্ৰমিকজনে দিন মজদুৰৰ কামত ঘৰৰ পৰা লখিমপুৰৰ চাপৰ মইনা গাঁৱলৈ খোজকাঢ়ি গৈ আছিল। এনেতে স্থানীয় এগৰাকী যুৱকৰ তীব্ৰবেগী বাইকৰ খুন্দাত গুৰুতৰভাৱে আহত হৈ মৃত্যু হয় শ্ৰমিকজনৰ। পিছত মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে। দিবলৈছো আন এটা খবৰ, ভানাক্ৰান্তৰ কাষত বহুকেইটা বেচৰকাৰী সংস্থা। চণ্টকত চিকিৎসা আৰু ঔষধ বিতৰণ শিবিৰ। অসমৰ ভানপীড়িত লোকসকলৰ সুস্বাস্থ্য আৰু ভানপানীৰ পিছত ল'বলগীয়া সাৱধানতাৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ লক্ষ্যৰে কালি শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ অন্তৰ্গত চণ্টক অঞ্চলত এক বিনামূলীয়া চিকিৎসা পদ্ধতি আৰম্ভ হয়। শিবিৰটোত ভানৰ ফলত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক মানৱ সম্পদ, প্ৰাথমিক স্বাস্থ্য চিকিৎসা পৰামৰ্শ আৰু অত্যাৱশ্যকীয় ঔষধ পাতি প্ৰদান কৰা হয়। আৰু শিবিৰত উপস্থিত থকা অভিজ্ঞ চিকিৎসক ডক্টৰ দীপম কুমাৰ বৰ্মে দেৱোত্তম অসম
শতাধিক বানপীড়িত লোকৰ স্বাস্থ্য পৰীক্ষা কৰাই চিকিৎসা আগবঢ়ায়। ইয়াৰ উপৰিও তেওঁলোকক আৱশ্যকীয় ঔষধ পাতি আৰু জৰুৰীকালীন স্বাস্থ্য সামগ্ৰী সম্পূৰ্ণ বিনামূলীয়াকৈ বিতৰণ কৰা হয়। শিবিৰটোত চিকিৎসক, স্বাস্থ্যকৰ্মী আৰু স্বেচ্ছাসেৱকসকলে বানপীড়িত লোকসকলৰ বিভিন্ন স্বাস্থ্যজনিত সমস্যাৰ বুজ লোৱাৰ লগতে প্ৰয়োজন অনুসৰি তাৎক্ষণিক চিকিৎসা পৰামৰ্শ আগবঢ়ায়। লগতে আগন্তুক দিনতো দেখা দিব পৰা জলবাহিত সংক্ৰামক আৰু অন্যান্য মহামাৰীজনিত ৰোগ প্ৰতিৰোধৰ উদ্দেশ্যে সজাগতা সম্পৰ্কীয় পৰামৰ্শ ৰাইজৰ মাজত প্ৰচাৰ কৰা হয়। শিবিৰটো সফল ৰূপায়ণত সন্তক চাহ বাগিচাৰ পৰিচালনা কমিটিয়ে বহুকেইজনক স্থানীয় অগ্ৰণী যুৱক-যুৱতী আৰু স্বেচ্ছাসেৱকে ভূমিকা পালন কৰে। দিবলৈ আন এটা খবৰ, চতিয়াত গ্ৰেপ্তাৰ 2 জুৱাৰী, জব্দত 8খন মটৰচাইকেল। চতিয়াত আৰক্ষীয়ে অব্যাহত ৰাখিছে জুৱা বিৰোধী অভিযান। বিশ্বনাথ আৰু চতিয়া আৰক্ষীয়ে যুটীয়া অভিযান চলাই দক্ষিণাঞ্চলৰ 2 নং ভোজমাৰীৰ পৰা দুটাকৈ জুৱাৰীক আটক কৰে। এই অভিযানত জুৱাৰী দুটাৰ পৰা 8খন মটৰচাইকেল জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীগৰাকীয়ে। ইফালে আটকাধীন জুৱাৰী দুজনৰ ভিতৰত এজন বলুঢুঙাৰ আব্দুল শহীদ আৰু আনজন আধাবেটিৰ আসমত আলী বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে আটকাধীন দুয়োজনে জুৱাৰীক আজি গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰে। দিবলৈ আন এটা খবৰ, নাজিৰাত কৃষি মন্ত্ৰীৰ বান পৰিস্থিতিৰ পৰ্যালোচনা। ডিমত বানাক্ৰান্তৰ বাবে সিঁচিলে কঠীয়া। বৈঠকত মন্ত্ৰীগৰাকীয়ে সামগ্ৰিক বান পৰিস্থিতি উদ্ধাৰ আৰু সাহায্য কাৰ্যৰ অগ্ৰগতি তথা বানাক্ৰান্ত লোকসকলৰ পুনৰ সংস্থাপনৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ পৰ্যালোচনা কৰে। বিশেষকৈ বানত ক্ষতিগ্ৰস্ত কৃষকসকলক সহায় আগবঢ়োৱাৰ ক্ষেত্ৰত কৃষি বিভাগে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বুজ লয়। পুৱাৰ ভাগত মন্ত্ৰীগৰাকীয়ে কেবিনেট মন্ত্ৰী সুশান্ত বৰগোহাঁইৰ সৈতে ডিমৌ সমষ্টিৰ 2 নং ভাটগাছ গাঁও পৰিদৰ্শন কৰি বানত ক্ষতিগ্ৰস্ত কৃষকসকলৰ বাবে স্থাপন কৰা এক সমূহীয়া কঠীয়াতলীত কঠীয়া সিঁচা আৰম্ভ কৰে। বানৰ ফলত ক্ষতিগ্ৰস্ত কৃষকসকলে সময়মতে উন্নতমানৰ কঠীয়া লাভ কৰাৰ উদ্দেশ্যে এই নাৰ্চাৰী সংস্থাপন স্থাপন কৰা হৈছে। কৃষকসকল আৰু বিভাগীয় বিষয়াসকলৰ সৈতে মত বিনিময় কৰি মন্ত্ৰী হাজৰিকাই কয় যে ৰাজ্য চৰকাৰে অতি শীঘ্ৰেই কৃষি কাৰ্য পুনৰ স্বাভাৱিক কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈছে। তেওঁ কয় যে বানপীড়িত অঞ্চলসমূহত স্থাপন কৰা সমূহীয়া নাৰ্চাৰীৰ জৰিয়তে কৃষকসকলে সময়মতে উন্নতমানৰ কঠীয়া লাভ কৰিব আৰু পুনৰ কৃষি কাৰ্য আৰম্ভ কৰিব পাৰিব। ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাৰ সৈতে নাজিৰা পৰিদৰ্শন কৰি সম-জিলা আয়ুক্তৰ কাৰ্যালয়ত বান পৰিস্থিতি সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠক সভাপতিত্ব কৰে। বৈঠকত নাজিৰা সমষ্টিৰ বিধায়ক ময়ূৰ বৰগোহাঁই, কৃষি বিভাগৰ সঞ্চালক শিৱসাগৰ জিলা আয়ুক্ত, নাজিৰা সমজিলাৰ প্ৰশাসনৰ বিষয়াবৰ্গ, কৃষি বিভাগ আৰু আন বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। বৈঠকত মন্ত্ৰীগৰাকীয়ে সামগ্ৰিক বান পৰিস্থিতি উদ্ধাৰ আৰু সাহায্য কাৰ্যৰ অগ্ৰগতি তথা বানাক্ৰান্ত লোকসকলৰ পুনৰ সংস্থাপনৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ পৰ্যালোচনা আৰম্ভ কৰে। পুনৰ সংস্থাপনক চৰকাৰৰ সৰ্বাধিক অগ্ৰাধিকাৰ বুলি উল্লেখ কৰি তেওঁ বানত ক্ষতিগ্ৰস্ত বা সম্পূৰ্ণৰূপে ধ্বংস হোৱা গৃহসমূহ পুনৰ নিৰ্মাণৰ কাম অতি শীঘ্ৰে আৰম্ভ কৰাৰ ব্যৱস্থা কৰাৰ বাবে সংশ্লিষ্ট বিষয়াসকলক আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে কয় যে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহে যাতে অতি সোনকালে নিজৰ ঘৰ পুনৰ নিৰ্মাণ কৰিব পাৰে তাৰ বাবে বাঁহ আৰু CGI টিন আদি প্ৰয়োজনীয় সামগ্ৰী সময়মতে উপলব্ধ হোৱাটো নিশ্চিত কৰা হ'ব। তেওঁ লগতে বানপীড়িত অঞ্চলসমূহত অতি শীঘ্ৰে স্বাভাৱিক পৰিস্থিতি ঘূৰাই অনাৰ লগতে সকলো ক্ষতিগ্ৰস্ত লোকলৈ সময়মতে সহায় আগবঢ়োৱাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰে। আনহাতে বানাক্ৰান্ত অঞ্চলত স্বাস্থ্য আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগক বিশেষ গুৰুত্ব সহকাৰে কাম কৰিবলৈ কৈ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে। মন্ত্ৰী পীয়ুষ হাজৰিকাই কয় যে শেহতীয়া বানত নাজিৰা বিধানসভা সমষ্টি সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে। সেয়ে এই সমষ্টিত পুনৰ সংস্থাপন কাৰ্যক সৰ্বাধিক অগ্ৰাধিকাৰ দিয়া হ'ব। বিশেষকৈ বানত গৃহহীন হোৱা লোকসকলৰ বাবে ঘৰ পুনৰ নিৰ্মাণ কৰা, স্বাস্থ্য সুনিশ্চিত কৰা আৰু অনামত খোৱা পানীৰ ব্যৱস্থা কৰা আৰু চৰকাৰৰ তাৎক্ষণিক লক্ষ্য হ'ব বুলি তেওঁ উল্লেখ কৰে। আনহাতে বিদ্যালয় গৃহসমূহ পৰিষ্কাৰ কৰাৰ ব্যৱস্থা কৰাটো জিলা প্ৰশাসনৰ তাৎক্ষণিক দায়িত্ব হ'ব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। মন্ত্ৰী পীয়ুষ হাজৰিকাই আন বিভাগসমূহৰো পৰ্যালোচনা কৰি প্ৰয়োজনীয় ব্যৱস্থাসমূহ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ উপৰিও মন্ত্ৰীগৰাকীয়ে বানৰ পিছত কৃষি কাৰ্য পুনৰুজ্জীৱিত কৰাৰ বাবে কৃষি বিভাগে গ্ৰহণ কৰা প্ৰস্তুতি সমূহীয়া নাৰ্চাৰীৰ জৰিয়তে ধানৰ কঠীয়া যোগান, শস্য ক্ষয়ক্ষতিৰ মূল্যায়ন আৰু বানপীড়িত কৃষকসকলক সহায় আগবঢ়োৱাৰ বিভিন্ন ব্যৱস্থাৰো পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে অহা এসপ্তাহ শিৱসাগৰ জিলাত অৱস্থান কৰি কৃষি বিভাগৰ পদক্ষেপসমূহ আৰু পুনৰ সংস্থাপন কাৰ্যকৰীৰ অগ্ৰগতি নিবিড়ভাৱে পৰ্যবেক্ষণ কৰিব যাতে বানপীড়িত সকলো পৰিয়ালে সময়মতে প্ৰয়োজনীয় সহায় লাভ কৰিব পাৰে। দিবলৈ আন এটা খবৰ, উজনি অসমৰ বানপীড়িত পৰিয়ালসমূহলৈ সাহায্য সামগ্ৰী প্ৰেৰণৰ প্ৰস্তুতি। অসম ডাউনটাউন বিশ্ববিদ্যালয়ে ৰাষ্ট্ৰীয় সেৱা আঁচনি কোষৰ সহযোগত উজনি অসমৰ শেহতীয়াকৈ বানপীড়িত হোৱা পৰিয়ালসমূহৰ বাবে অত্যাৱশ্যকীয় সাহায্য সামগ্ৰী প্ৰেৰণ প্ৰস্তুতৰ সম্পূৰ্ণ কৰিছে। বান সাহায্যলৈ উজনি অসম অভিমুখে অসম ডাউনটাউন বিশ্ববিদ্যালয়ৰ দল।
সাহায্য সামগ্ৰীৰ ভিতৰত খাদ্যবস্তু, বস্ত্ৰ, ঔষধ আদি অন্তৰ্ভুক্ত কৰা হৈছে। বৰ্তমান এই সামগ্ৰীসমূহ পেকিং আৰু বিতৰণৰ বাবে সজাই তোলাৰ কাম চলি আছে। বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী, প্ৰাক্তন শিক্ষাৰ্থী, NSSৰ স্বেচ্ছাসেৱক আৰু শুভাকাংক্ষীসকলৰ সক্ৰিয় অংশগ্ৰহণ আৰু আন্তৰিক সহযোগিতাৰ ফলতে এই সাহায্য অভিযান সম্ভৱ হৈছে। অতি শীঘ্ৰে এই সাহায্য সামগ্ৰীসমূহ বানপীড়িত অঞ্চলসমূহলৈ প্ৰেৰণ কৰা হ'ব বুলি ৰাষ্ট্ৰীয় সেৱা আঁচনি NSSৰ স্বেচ্ছাসেৱকসকলে এই বিতৰণ কাৰ্য প্ৰকৃত হিতাধিকাৰী পৰিয়ালসমূহলৈ সময়মতে বিতৰণ নিশ্চিত কৰিব। এই উপলক্ষে অসম ডাউনটাউন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচৰ ডক্টৰ NG তালুকদাৰে কয়, এখন বিশ্ববিদ্যালয়ৰ দায়িত্ব কেৱল শিক্ষাদানতেই সীমাবদ্ধ নহয়, সমাজৰ প্ৰয়োজনৰ সময়ত সমাজৰ কাষত থিয় দিয়াটো আমাৰ নৈতিক আৰু সামাজিক দায়িত্ব। এই সাহায্য অভিযানত সহায়ৰ হাত আগবঢ়োৱা প্ৰতিজন দাতা, স্বেচ্ছাসেৱক, ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ সহযোগিতা, সহমৰ্মিতা আৰু মানৱীয় দৃষ্টিভংগীয়ে এই প্ৰচেষ্টাক সফল কৰি তুলিছে। আমি আশা কৰোঁ যে এই সাহায্য সামগ্ৰীসমূহে বানপীড়িত পৰিয়ালসমূহক কিছু সকাহ প্ৰদান কৰিব আৰু তেওঁলোকে এই কঠিন সময়ত সহায়ক হ'ব। অসম ডাউনটাউন বিশ্ববিদ্যালয়ে সমাজৰ প্ৰতি নিজৰ দায়বদ্ধতা সহায় অটুট ৰাখিব। আগন্তুক দিনতো এনে মানৱীয় আৰু সমাজমুখী কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি সমাজৰ কল্যাণৰ বাবে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই পুনৰ ব্যক্ত কৰে। বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই এই সাহায্য অভিযান সফল কৰি তোলাত অৱদান আগবঢ়োৱা সকলো দাতা, স্বেচ্ছাসেৱক, ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু শুভাকাংক্ষীসকললৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। দিব লৈছোঁ আন এটা খবৰ। কাছাৰত জব্দ নিচাজাতীয় সামগ্ৰী, গ্ৰেপ্তাৰ 2 মহিলা সৰবৰাহকাৰী। সম্প্ৰতি একাংশ 2 মহিলা সৰবৰাহকাৰী কাছাৰ জিলাত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাইছে। ড্ৰাগছ মফিয়াসকলে সম্প্ৰতি একাংশ মহিলাৰ জৰিয়তে ড্ৰাগছ সৰবৰাহ কৰি কাছাৰ জিলাত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাইছে। ড্ৰাগছ মফিয়াসকলে বিগত দিন কেইগৰাকীমান মহিলা ড্ৰাগছসহ গ্ৰেপ্তাৰ হোৱাৰ পিছত এই তথ্য পোহৰলৈ আহিছে। শুকুৰবাৰেও ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই কাছাৰ আৰক্ষীয়ে দুগৰাকী ড্ৰাগছ সৰবৰাহকাৰী মহিলাক গ্ৰেপ্তাৰ কৰিছে। গোপন তথ্যৰ ভিডিঅ'ত কচুৰধমৰ থানাৰ আৰক্ষীয়ে নতুন বজাৰ এলেকাত অভিযান চলাই গ্ৰেপ্তাৰ কৰে এই মহিলা দুগৰাকীক। ইফালে মহিলা দুগৰাকীক তলাচী চলাই আৰক্ষীয়ে তেওঁলোকৰ পৰা হেৰোইন ভৰ্তি 10টা চাবোনৰ বাকচ জব্দ কৰে। বাকচকেইটাৰ পৰা মুঠ 105 গ্ৰাম হেৰোইন জব্দ কৰে। বিক্ৰীৰ বাবে নিয়াৰ সময়ত আৰক্ষীয়ে অভিযান আৰম্ভ কৰে। বিক্ৰীৰ সময়ত জব্দ কৰে এই হেৰোইনখিনি। এই সংক্ৰান্তত কচুৰধৰম থানাত এটি গোচৰ ৰুজু কৰে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। ইয়াৰ আছিল আজিৰ এই ডাঙৰ খবৰসমূহ। এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। তেতিয়া এনেধৰণৰ